নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ড্ৰেছ পাতি কৰি ৰেডি হৈছোঁ, তো ধামাকা হ'ব যাই আছে। তো ক'ত যাম, কি কৰোঁ, ভিডিঅ'টো চাই থাকক, চবখিনি গম পাই থাকব। তো আমি একদম ৰেডি, তো এতিয়া যাম। ৰিলছ বনাই আছে। গুড মৰ্ণিং, এতিয়া বাজি আছে 10টা। তো উঠলোঁ, বৰষুণ বতৰ না, তো অলপ বেছি দেৰি হ'ল। এনেও দেৰি হয় বাৰু, আজি আৰু দেৰি হৈছে। তো উঠি কিনে চাহ তাহ খালোঁ, খাই কিনে বৰ্তমান বহি আছোঁ। কালি ভিডিঅ'টো বহুত জছত আৰম্ভ কৰিছিলোঁ, তাৰপিছত আৰম্ভ কৰি কিনে গ'লোঁ ঘৰৰ পৰা ওলাই, যাই কিনে নিতানন্দত মানে বাইদেউৰ ঘৰত ড্ৰেছ পাতি কৰি কিনে গ'লোঁ মহাভৈৰৱত। কালি বিয়ানাম প্ৰতিযোগিতা আছিল, তাৰে আগদিনা আমি অলপ প্ৰেক্টিছ কৰিছিলোঁ 2 বা 3 বাৰমান। তো প্ৰেক্টিছ কৰি কিনে তাতে ওলাই কিনে বঢ়িয়াকৈ গ'লোঁ, যাই কিনে আমাৰ 9 নম্বৰত আছিল নামটো। তো গালোঁ, গাই কিনে প্ৰেক্টিছ কমকৈ কৰা হিচাপে বেয়া হোৱা নাই বাৰু, তথাপিও আমি পুৰস্কাৰ বনাই। প্ৰথম পুৰস্কাৰ আছিল 5,001 টকা, তাৰে পাছতটো আছিল 4,001 টকা, তাৰে পাছতটো আছিল 3,001 টকা। তো তাৰপিছত গান চান গাই কিনে ধুনীয়াকৈ ভাত চাত খাইছোঁ। ভাত চাত খাই কিনে আহোঁতে দেৰি হ'ল। তো কইনা ড্ৰেছ পিন্ধি যাবৰ কাৰণে মোৰ মানে অলপ লাজো লাগি আছে আৰু কইনা ফিটিংছ আহি আছে, সেইকাৰণে মই ভিডিঅ'টো যাতে নবনালোঁ। আৰু তো কথাখিনি ক'লোঁ, ভিডিঅ'টো যিহেতু বহুত জছত আৰম্ভ কৰিছিলোঁ, তো ভাবছোঁ শেষখিনিও কৰি দিওঁ একালে। তো এইখিনিয়ে আৰু, বাকী মই গান গাওঁখিনি ভিডিঅ' কৰিছোঁ, আপোনালোকে লাজ নিদিব, তথাপিও সেয়াই আৰু চাব। তো বাই বাই।